Hello guys, welcome back to another episode of Assamese Community Report. বন্ধুসকল প্ৰথমে মই সকলো ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদুল ফিতৰৰ শুভেচ্ছা জনাই আজিৰ ষ্টৰী আৰম্ভ কৰিছোঁ। আপোনালোকে 2017 নাট্যবৰ্ষৰ আবাহন থিয়েটাৰ মঞ্চত দেখিবলৈ পাইছিল জুবিনৰ এটি সুন্দৰ গীত উমাৰ অভূতপূৰ্ব সফলতাৰ পাছত 2018 নাট্যবৰ্ষত চিৰঞ্জীৱ থিয়েটাৰ মঞ্চত দেখিবলৈ পাব আন এটি জুবিনদাৰ গীত ও দেউতা। ইতিমধ্যে ইয়াৰ অফিচিয়েল প্ৰমো ৰিলিজ পাইছে, আপোনালোকে প্ৰমোটো এবাৰ চাব পাৰে। মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা শোকত যদি বিষাই বুকু তুমিও কাঁদিবানে দেউতা জীবন যদি হয় ভাগৰুৱা চিৰাব দিবানে ও দেউতা। আমাৰ দ্বিতীয় ষ্টৰীত আছে কণ্ঠশিল্পী নীলোৎপল বৰা। তেখেতে এটি অতি পুৰণি গীত বিদেশত আপোন মানুহ গানটো নিজৰ কণ্ঠত পুনৰ সৃষ্টি কৰিছে, যিটো কাইলৈ অৰ্থাৎ 17 জুনৰ পুৱা 9 বজাত ৰিলিজ দিয়াৰ কথা ঘোষণা কৰিছে। গানটো এটা নতুন ইউটিউব চেনেলত ৰিলিজ কৰিব আৰু ৰিলিজ কৰিলে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত মই অফিচিয়েল লিংকটো দি দিম। আপোনালোকে ডিৰেক্ট লিংকটোত গৈ ভিডিঅ'টো চাব পাৰিব বা গানটো শুনিব পাৰিব। আৰু এটা ইণ্টাৰেষ্টিং নিউজ নীলোৎপল বৰাৰ বিষয়ে, তেখেতে পাপন দাৰ লগত কলেবৰেশ্যন কৰিছে, অৰ্থাৎ পাপন দা আৰু নীলোৎপল বৰাৰ এটি গীত আহিছে যিটো আমি অতি সোনকালে শুনিবলৈ পাম আৰু মই নিজেও এই গানটো ৰখি আছোঁ। ইয়াৰ পাছৰ ষ্টৰীটো আছে মোৰ ওপৰত। আপোনালোকৰ মৰম আৰু সহায়ৰ ফলত আমাৰ এই চেনেলটো 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। দিছ ইজ মাই ফাৰ্ষ্ট এচিভমেণ্ট অন ইউটিউব। ইয়াৰ ফুল ক্ৰেডিট আপোনালোকলৈ যাব, আপোনালোকৰ অবিহনে এইটো কেতিয়াও কমপ্লিট নহয়। চ' মই আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এনেদৰে যাতে আগলৈ সহায় সহযোগিতা আগবঢ়ায় মই তাৰেই কামনা কৰিছোঁ। আপোনালোকে প্লিজ কমেণ্ট কৰিব, এই 100 ছাবস্ক্ৰাইবাৰৰ লিষ্টখনত কোন আছে প্লিজ আপোনালোকে জনাব, মই মনত ৰাখিম সদায়। আজিৰ বাবে ইমানেই। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰক। চ' টিল নেক্সট ভিডিঅ', বাই বাই।